हेलो गाइज मैं अनुप गाइज मोर पिछफाले এখন আপোনালোকে সাইকেল দেখিছেনে এইখন সাব সাইকেলখন এই সাইকেলখনৰ সৈতে মই এটা এক্সপেৰিমেন্ট কৰিম বুলি ভাবিছো এক্সপেৰিমেন্টটো হৈছে মানে এই সাইকেলখনৰ এই চকাত যেটো টায়াৰ লাগি আছে এটো চাই লওক এটো টায়াৰ লাগি আছে ইয়াটো লাগি আছে আৰু এই চকাটো লাগি আছে এই টায়াৰ দুটা মানে খুলি মই সাইকেলখন যেটো ৰিং থাকিব এই ৰিংটো দি মই সাইকেলখন চলাম বুলি ভাবিছো গাইজ এতিয়া আপোনালোকে ভিডিওটো চাই থাকিব মই আপোনালোকৰ সন্মুখতে মই নিজে সাইকেলখনৰ যেটো টায়াৰ আছে আগৰ টায়াৰ আৰু পিছৰ টায়াৰ দুটা মই খুলি থাকিম আপোনালোকক দেখুৱাম খুলি আৰু লগতে এই দুটাও খুলি দিম ইটো মাতগিয়াৰো খুলি দিম ইটো মাতগিয়াৰো খুলি দিম এতিয়া মই কেমেৰাটো মই এটা বন্ধুক দিছো কেমেৰাটো হি কৰি থাকিব আৰু আপোনালোকে চাই থাকিব মই সাইকেলখন কেনেকৈ খুলিম আৰু খোলা হোৱাৰ পিছত মই কেনেকৈ ৰাস্তাৰ লৈ গৈ সাইকেলখন মই চলাম আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই থাকিব আৰু ভিডিওটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিব আৰু চেনেলটো মোৰ সাবস্ক্ৰাইব কৰি দিব এনে ধৰণৰ ভিডিওৰ বাবে মই এনে ধৰণৰ ভিডিও কৰিম বুলি ভাবিছো আপোনালোকৰ আগত কিছুমান এক্সপেৰিমেন্ট কৰিম বুলি ভাবিছো ঠিক আছে চাই থাকক some sort of pain. You caused a permanent stain, which has determined your fate. I've never seen so clear. I feel the end and it's near. The day of reckoning's here. The sound of deafening fear. You won't die if you try. You just might get a little bit of trouble. K-N-I-F-E right in your side. You would never see me coming. You won't. দাদা কেনেকুৱা লাগিছে টায়াৰ নোহোৱাকৈ মই চলাই আছো দুজনী চাইকেল চলাই আছো আপোনালোকে যদি কেতিয়াবা ভাবিছো এইটো বাইক আজি ক্লিয়াৰ হয় মই দুজনী চাইকেল চলাব পাৰিম মানে এবাৰ চাওক ইমান স্পীডত আহি আছিলে চাওক ই ৰিক্সাতকৈ আমি আগত গৈ আছো আগত গৈ আছো চাওক মই ই ৰিক্সাতকৈ আগত গলো তাৰ নোহোৱাকৈ দেখোন লৈ এতিয়া বাইকতকৈ আগত যাম কিজানি সাংঘাতিকতে কেতিয়াবা ভাবিছো তাৰ নোহোৱাকৈ চাইকেলবিলাক চলনি নাই আজি এইটো ভিডিঅ'তে স্পষ্ট হয় যে তাৰ নোহোৱাকৈ চাইকেল এখন চলিব পাৰে কিন্তু বহুত কষ্ট হয় চলাওঁতে আৰু বহুত শব্দ হয় তো ফাইনেলি গাইজ মই চাইকেলখন চলাই আহিলোঁ আৰু মই চলাই আহিছোঁ যদিও মই এনেকৈ কাকো চলাবলৈ কোৱা নাই আৰু কেতিয়াও নচলাব আপোনালোকে এইটো বহুত ৰিস্কি হয় মই এইটো জাষ্ট এনেই দেখাৰ কাৰণেহে চলাইছোঁ আপোনালোকে এইটো কাম নকৰিব কেতিয়াও